দোস্ত আজি হৈছে ফাকুৱা আজি মানে আমি খুব ধামাকাকে ফাকুৱা খেলিছোঁ আৰু ফাকুৱা কেনেকুৱা ফূৰ্তি আপোনালোকে চাওক দেখিছে নে গোটেই সকলোবোৰ পুৰা ফাকুৱা দেখিছে পুৰা ফাকুৱা খেলিছে এইফালে দেখিছে খানিলে মোক খানি চকুত এটা মেম্বাৰ কি অৱস্থা কৰিব চাব এতিয়া আমাৰ যে মেম্বাৰ মই মুখে চুখে পানী মাৰিলে চকুত পানী সোমালে চকুত পানী সোমালে পানী দিছিলে পানী দিছিলে চকু তেওঁলোকে দেখিছে পুৰা বালি সোমাইলে চকুত একো দেখা নাই অৱস্থা কৰিলে চাওক এইজন আমাৰ মেম্বাৰ আমাৰ ৱাৰ্ড মেম্বাৰ অৱস্থা দেখিছে কি কৰি থৈছে দাঙি অৱস্থা কৰিলে এতিয়া মোৰ অৱস্থা আৰু এতিয়া আমি ধামাকা কৰিবলৈ গৈ আছো সকলোৱে একেলগে প্ৰথমে আমি সকলোকে চিনাকি কৰাই দিছোঁ এজন হৈছে আমাৰ হেমন্ত এজন সুৰজ এজন আমাৰ বাকী সকলোবিলাক এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মানে মই লুকাই আছিলোঁ বিলাহী গছৰ তলত কিন্তু এওঁলোকে বিচাৰি তাতে পালেগৈ বিলাহী গছৰ তলত লুকাই থকাৰ পাছতো আৰু এতিয়া কি সানিছে নাজানো মাথাত খালি গোটেই মাথাটো আঠা চুলিবোৰ আঠা হৈ গৈছে এতিয়া এইফালে চাওক আমাৰ গাঁৱৰ ভাইটি সকলোবিলাক দেখিছে গোটেই ডাঙৰ বম পাৰ্টি আহিছে আৰু সেই বম পাৰ্টিয়ে পুৰা ধামাকা কৰিলে মোৰ আৰু অৱস্থা চাওক কি কৰিলে মোবাইলত পানী সোমাই অৱস্থা বেয়া কৰিলে কিন্তু আমি এতিয়া 1200 টকীয়া হোলী খেলি আছোঁ 1200 টকীয়া অৰ্থাৎ পানী ঢালোঁগে তাক কি অৱস্থা কৰিছে দেখিছে চুচুৱা আনিছে এতিয়া চেণ্ডেল খুলি পানীত কেনেকৈ কি কৰিছে দেখিছে আমাৰ গাঁৱত হোলী আমি এনেকৈ খেলোঁ আপোনালোকৰ গাঁৱত এনেকৈ হোলী খেলে নে কমেণ্ট কৰিব দেখিছে আমাৰ গাঁৱত পাৰ্টি দেখিছে কিমান ডাঙৰ এতিয়া জোন আহে চাগে অৱস্থা বেয়া কৰি দিম এতিয়া মানে আমি ধামাকা কৰিবলৈ গৈছোঁ চাই থাকক যিহেতু কেনেকুৱা আছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আকৌ মজা ন কাপোৰ লুকাই আছিলে একদম এনে বিচাৰি উলিয়ালে কি ব্লেংকেট ফালি দিলি বাহ আণ্ডাৰপেণ্ট ফালিলে আৰু এতিয়া মই লৈ আছোঁ বৰ্তমান টেঙা মানে কৰ্দৈ সানিম এবাৰ কাক পাৰোঁ সানি দিম ব'লক আমি অভিযানত আগবাঢ়ি গৈ থাকোঁ এতিয়া দোকানৰ অৱস্থা বেয়া কৰিম এতিয়া দোকানলৈ আহিছোঁ আৰু এই দুখন দোকানৰ মালিকনীয়ে খেদিছে সকলোকে আৰু এইফালে দোকানৰ মালিকৰ অৱস্থা চাওক কি কৰিলে এতিয়া দেখিছে এইটো আমাৰ পাৰ্টিটো আৰু বৰ্তমান আগত আহি আছে এইটো এটা পাৰ্টি সেই দুইটা পাৰ্টি আমি এতিয়া ধামাকা কৰিম সকলোকে আহে পুৰা ধামাকা কৰিম গৌতম নাই আছে লুকুৱাই লৈছে কি লুকুৱাই তাক লুকুৱাই লৈছে হয় নহয় আমাৰ হোলী 1200 টকীয়া আমাৰ 1200 টকীয়া লগাই দিছোঁ 1200 টকীয়া মজা হেপী হোলী আমি এনেকৈ খেলোঁ আমাৰ এইফালে হোলী আপোনালোকৰ ফালে কেনেকৈ খেলে অৰ্থাৎ কমেণ্ট কৰি জনাব দেখিছে বিভিন্ন দুটা পাৰ্টি আহি লগ খাই একেলগে ধামাকা কৰিম চাই থাকক তাই কেনেকুৱা লাগিছে বিন্দাছ লাগিছে এতিয়া মানে ধামাকা কৰি আছোঁ আৰু ধামাকা হ'ব চাই থাকক এইফালে ভাইটি ভনীহঁতকো দেখিছে খুব ধুনীয়াকৈ হোলী খেলিলে ভাল লাগিছে নে খেলি ভাল লাগিছে ন এইফালেও দেখিছে নে কি লগালে এইবিলাক বোকানে হোলী আৰু এইফালে দোকানৰ মালিকনী চাওঁ এইফালে গালখন সেয়া মালিকনীৰ অৱস্থা বেয়া আপুনি কেনেকৈ বাচিলে নাই মই ভালকৈ কৈছোঁ মই নিয়ম নীতি সন্মুখে অহাৰ কাৰণে ৰাতিপুৱা আহি গা পা ধুই আকৌ অহাৰ কাৰণে এতিয়া সকলোৱে বুজিছে সেইকাৰণে শুনা নাই আৰু এতিয়া সকলোকে দেখুৱাই আছোঁ আৰু দেখুৱাই থাকিম চাই থাকক আমি আচলতে কেনেকৈ খেলি আছোঁ ধামাকা কৰি আছোঁ মানে আমাৰ এইফালে হোলী এনেকৈ খেলা হয় সেইকেইটা ক'ত সোমাই আছে দেখিছে পাখোৱা খনা ভয়ত খালত সোমাই হাবিত লুকাই তাতে বাচিব বিচাৰিছে কিন্তু কোনেও এৰি নিদিয়ে চবে সানিব যিহেতু আজি হোলী হয় ৰঙৰ সেইটো পলালে সেইফালে আমাৰ হৈছে চেষ্টা কিন্তু বাচি আছে যিহেতু এওঁলোকৰ ঘৰত কোনোবা ব্যক্তি ঢুকালে সেইবাবে আমাৰ ভীম গদা আছে কেনেকুৱা লাগিছে ভীম একদম মজা কিমানক সানিলি বহুতকে সানিলোঁ পুৰা ফুল এনজয় মোৰ জ্বৰ পানী লগা বিচনাত শুৱাই পিনি মোক বগুৱাই লৈ মাৰিলে এতিয়া তথাপিতো মই জেট পুৰাবৰ কাৰণে আহি আছোঁ জেট পুৰাবলৈ আহি আছ লেংগা হৈ শুই আছিলোঁ লেংটা হৈছিল সঁচাকেতো জেগা সানিছে বা
জেগা ভিডিঅ' বনাইছে জেগাটো খান্দিব পাৰে বুলি কৈছোঁ আৰু কিন্তু তাত বেয়া নাপাব। এইফালে প্ৰথমে আমি অকণমান নিয়ম অকণ কৰি ল'লোঁ। এতিয়া আমি পূৰা ধামাকা কৰিবলৈ গৈ আছোঁ এজনক। এইফালে আমাৰ ছোৱালীক নাখানো বাৰু, সৰু ছোৱালী, কিন্তু এতিয়া আমি ধামাকা কৰিবলৈ গৈ আছোঁ এজনক খেদি মাৰিম। মানে আমাৰ লাষ্ট টাৰ্গেট। এতিয়া আমি খেদি তাক অৱস্থা বেয়া কৰিম। ব'লক, এতিয়া আহি পাই গ'লোঁ সেই ঘৰ সেইজনৰ ওচৰত। এতিয়া তাৰ অৱস্থা বেয়া কৰা হ'ব। হৈ গ'ল এতিয়া বৰ্তমান সিহঁতৰ ঘৰৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া তাক অৱস্থা কি কৰিলে ছাৰ, মই খান্দি দিলোঁ। এয়া তাৰ অৱস্থা বেয়া, পানী ঢালি দিলে। তাৰ অৱস্থা ঘৰৰ ভিতৰত সোমাই থাকিবি নে আকৌ ঘৰৰ ভিতৰত সোমাই থাকি আমাৰ লগত সহযোগ কৰ। ব'ল, এইগৰাকী পত্নীৰ সন্মুখতে গিৰিয়েকৰ অৱস্থা কি কৰিলে দেখিছে, চাই থাকক। এতিয়া বৰ্তমান এইজনে দাদা এজন আছে ঘৰখনত, এই দাদাজনৰ অৱস্থা চাব কি কৰিব এতিয়া। ইফালে চাওঁ কেনিবা পলাই নেকি, কিন্তু ভিতৰত তাৰ অৱস্থা কি হ'ব চাই থাকক। কি কৰা যায়, ক'ত আছে? ইয়াত ৰখি থাক দুটামান, ইয়াত ৰখি থাক। আৰু এতিয়া ভিতৰেদি যাতে ওলাই যাব নোৱাৰে বাহিৰেদি, সেইবাবে দৰ্জাখন বন্ধ কৰি দিয়া হ'ব যাতে আমি তাক সানিব পাৰোঁ। আহিছা, সি লেট্ৰিনত সোমাই আছে বোলে। লেট্ৰিনত থৈ লওঁ, মোবাইলটো বেয়া হ'ব তিতিলে। কিন্তু লেট্ৰিনৰ ঘৰৰ পৰা দেখিছে তাৰ অৱস্থা কি কৰি দিয়া হৈছে। আমি ধুনীয়াকৈ খান নিয়ম এটা কৰ। কালি লেট্ৰিনৰ ভিতৰতো ৰক্ষা পোৱা নাই। সেনেকৈ যিমান পাৰিছোঁ আমি সানি আছোঁ। যিহেতু টাৰ্গেট আমি পূৰা কৰিব লাগে, যিহেতু মই সানিছে সেইকাৰণে ময়ো ইয়াৰ বদলা লৈ আছোঁ। সেইজনৰ অৱস্থা চাওক, এইটো লেট্ৰিনৰ পৰা ওলাই কি কৰিলে চাওক। ৰাইজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। ফুট চাই সানিলে, ফুট চাই সানিলে। অৱস্থা চাওক কি কৰি আছে সকলোৱে। এইফালে চাওক গোটেই বোকা ডেন্স, পানী ডেন্স, মানে বোকা হ'লি পানী হ'লি চব খেলিব এতিয়া সিহঁতে। চাওক কেনেকুৱা অৱস্থা কৰি আছে চাওক। এইফালে আমাৰ চকীদা, এইফালে সুৰজক দুবা, সুৰজক কৰিছে দেখিছে। আমি এনেকৈ ধেমালি খেলোঁ হোলী বুলিলে, আমি এনেকৈ হোলী খেলোঁ। আপোনালোকৰ ফালে কেনেকৈ খেলে কমেণ্ট কৰিব। হেমন্তক ধৰিছে চাওক, তাক দাঙি নিয়া হ'ব এতিয়া। তাক দাঙি নিয়া পজিশ্যন দেখিছে নি, পানীত পেলাব এতিয়া। বোকা হলি অতিকৈ দুখৰ কথা হ'ল আমাৰ এই ভীমচনৰ তাৰ চশমা যে ভাঙি পেলালে। এইফালে তো চাওক সুশীলক কি কৰিব চাওক, সুশীলক টানিয়াযোৰ তুলাই নিব। চাই থাকক তুলাই নিব। সেইটো গ'ল। ইয়াক বৰ্তমান পানীত ডুবাব এতিয়া। এইফালে চাওক কেনেকুৱা অৱস্থা কৰিছে চাওক, পানী মাৰিছে, কোনো শান্তি নাপায় চবকে। অৱস্থা বেয়া এই অৱস্থা বেয়া। আকৌ এইফালে এইটোকো নিলে দাঙি নি আকৌ ডুবালে। ইয়াকো ডুবালে, বোকা সানিছে, বালি মাৰিছে, যি পাৰিছে মাৰি আছে চাওক। আৰু এইফালে দেখিছে বৰ্তমান বাইকেদি আহি আছিলে আৰু এখেতৰ ৰখাই এনেকৈ ধুনীয়াকৈ সানি দিয়া আছে। কেনেকুৱা লাগিছে? এতিয়া ক'ত যাব? দোকান যাব ন? দোকান যোৱাৰ আগত অৱস্থা কি কৰিছে দেখিছে? অঁ হয় নেকি? ঠিক আছে, আহি আকৌ লগ পাম। এতিয়া আমি দেখিছে ফুৰিবা খেলাহি অহাৰ পিছত এজনে লগ পালোঁ। ঠিক আছে। এতিয়া বৰ্তমান এওঁলোকৰ ঘৰলৈ গৈ আছোঁ। এওঁলোকৰ ঘৰত এতিয়া কি কৰিব চাই থাকক। এইফালে কেইটামান যা, এইফালে যা। পলালে নেকি পথাৰত? আছে বোলে, ভিতৰত আছে। বৰ্তমান ভিতৰলৈ সোমাই আহিছোঁ, দৰ্জা মাৰি থৈছে। এওঁলোকৰ ঘৰত দৰ্জা মাৰি থৈছে। আজি এৰি দিয়া নহ'ব কাকো। আজি আমি CBI আহিছোঁ, CBI তালাচী চলাব আহিছোঁ। এতিয়া গৃহস্থ ঘৰৰ পাছফালে আমি সৰুকৈ আহিছোঁ, যিহেতু গৃহস্থক আমি সানিব লাগে। আৰু সেইজনৰ অৱস্থাটো দেখিছেই, লেট্ৰিনত হাগি থকা অৱস্থাটো আমি এৰি দিয়া নাই। ক'ত আছে? ক'ত সোমাই আছে? লেট্ৰিনৰ ভিতৰত
ক'ত লুকাই আছিলে বিচাৰি পোৱা নাছিলে যে ৰেকৰ্ড লুকাই আছিলে ৰেকৰ্ড লুকাই আছিলে তথাপিতো এখেতে বিচাৰি পানী মাৰি দিলে কোনোবাই এইটোকো লগ পালে বিচাৰি বোকা মাটি সানিছে বোকা মাটি পানী ঢালোঁগৈ ব'ল লৈ যোৱা আছে পানী ঢালিবৰ কাৰণে ভয় লাগিছে নাই নাই লগা ইয়াৰ অৱস্থাটো দেখিছে কেনেকৈ লৈ যোৱা হৈছে ইয়াৰ ফাকুৱা সানিবৰ কাৰণে এনেকৈ লৈ যোৱা আছে তাক কি অৱস্থা কৰিছে দেখিছে চুচুৰা আনিছে এতিয়া চেণ্ডেল খুলি আছে পানী এইফালে পানীলৈ লৈ যোৱা হ'ল লগালে নেকি ঠিক নাই কুকুৰৰ পৰা ধুনীয়াকৈ পানীত গা ধুই আছে লৈ আহিলে এই কি কৰিলা চাওক তেখেতক এই পানী তেখেতকো শান্তি নাই দিয়া বিচাৰি তেখেতকো সানি দিয়া হ'ল বোকা আৰু হলি এইকেইটালে চাওক ক'ত ডুবাইছে বোকা এইফালে আমাৰ দাদাৰ অৱস্থা বেয়া কৰিলে আমি এবাৰ আহিছিলোঁ বিচাৰি কিন্তু দাদাক বিচাৰি নাপালোঁ পিছে আপুনি ক'ত লুকাই আছিলে যেতিয়া বিচাৰি আহিছিলোঁ অঁ তাৰপৰা এতিয়া পনীৰ আনিবলৈ এতিয়া ক'ত বিচাৰি পালে আপোনাক ক'ত বিচাৰি পালে অঁ তাতে বিচাৰি পালেগে পিছফালে পলাওঁতে এফালে দৈত্যসোপা জমা হৈ আছিল দৈত্য এই নিদিলে ন দৈত্য এই অৱস্থা কৰিলে অৱস্থা বেয়া কৰি দিয়া হৈছে আমি যাক বিচাৰি আহিছিলোঁ সি মানে হাবি মাজত লুকাই আছিলে এতিয়া তাক বিচাৰি পালে তাক এতিয়া আমি সানি পেলাই এই জংঘলৰ মাজে মাজে দৌৰি ফুৰিছোঁ বলক দেখুৱাই আছোঁ তাৰ অৱস্থা কি কৰা হ'ব চাওক দাঙিলে পিছাইলে বল তাক এতিয়া পুখুৰীলৈ লৈ যোৱা হ'ব অৱস্থা চাব এতিয়া কি কৰা হ'ব কি অৱস্থা হ'ব মজা লাগিছে কিবা জংঘলত কিবা পাকিস্তানৰ লগত যুদ্ধ কৰাটো লাগিছে নে একদম আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ কৰি আছোঁ তেনেকুৱা যেন এটা ফিল হৈছে কাৰণ আমি হাবিয়ে ঘূৰি আছোঁ দেখিছে তাক কেনেকৈ লৈ যোৱা হৈছে কিন্তু ম্যানমাৰ শিবিৰতো এনেকুৱা আলফা লুকাই নাথাকে কিন্তু তেনেকৈ সি লুকাই আছিলে তাক এতিয়া আমি পানীত ডুবাম যিহেতু ইয়াৰ শাস্তি ভয়ংকৰ হ'ব সেয়াই মানে আমি এতিয়া পানীত ডুবাম হলি বুলি আমি এনেকৈ ধেমালি খেলি আছোঁ আৰু এতিয়া বৰ্তমান বেছিটো নাই ব্ৰহ্মপুত্ৰ নদী পালোহি আৰু এইখনে আছে ব্ৰহ্মপুত্ৰ নদী ই কাকো এৰি দিয়া নাই চবকে পূৰা বিচাৰি হ'লেও উলিয়াই আমি সেই অভিযান অব্যাহত ৰাখিছোঁ পানী ঢালি দিলে জলপান খাই আছিলে ভিতৰত তাৰপৰা উঠাই লৈ আহি বোকা বালি যি পাইছে চব সানি আছে অথনিৰ পৰা পলাই আছিলে কিন্তু এতিয়া শাস্তি ভয়ংকৰ বালি সানি দে বোলে এজন পৰিছে বৰ্তমান সকলোৱে ফটো মাৰিবলৈ ৰেডি হৈ আছে হেপী হলি এতিয়া বৰ্তমান ফটো পোষ্ট লৈ আছোঁ আপোনালোকে দেখি আছে এইফালে বৰ্তমান কেমেৰামেন মাৰি আছে এতিয়া মই আপোনালোক সকলোৰ চেহেৰাটো এবাৰ দেখাই দিব বিচাৰিছোঁ কেনেকুৱা হৈছে লুকটো চাওক ইয়াৰ লুকটো চাওক ইয়াৰ চাওক তাৰ চাওক সকলোৱে লুক চাওক আৰু এজনৰ গাত ফাকুৱা নামত গোটেই বোকা আছে আৰু এইফালে মোকো ফাকুৱা লগাই দিছে বাকী এইফালে নতুনকৈ একেবাৰে লাষ্ট ফিনিচিং আমি এজনক দিছিলোঁ এইজনৰ গোটেই ডিঙিত গোটেই বোকা চাওক আৰু এইফালে আমাৰ ৰমেনৰ লুকটো চাওক এইফালে হেমন্তৰ লুক চাওক এইফালে আৰু এইজনক চাওক কেনেকুৱা হৈ আছে মানে যিহেতু পানীত ডুবাই মাৰিলোঁ আৰু এইজনৰ ঘৰৰ ভিতৰতে পালোঁ তাতে মাৰিলোঁ সকলোকে দেখাব লগা আছিলে সকলোকে দেখাই দিলোঁ আৰু সকলোৰে বাবুল কিন্তু কেলা আধাৰ কাৰ্ড হৈছে বাবুল শুনিছে কেনেকুৱা কৈছে আৰু এতিয়া সকলোৱে বৰ্তমান গা ধোৱা কাম আৰম্ভ কৰিছে যিহেতু বহুত লেতেৰা হ'ল ন এতিয়া আমি ইয়াতে সমাপ্ত কৰি গা ধুবলৈ আৰম্ভ কৰিছোঁ দেখিছে গা ধোৱা কাম আৰম্ভ কৰিছে আৰু গা ধু মজাকৈ গা ধু সকলোৱে লুকাই হেপী হলি বহুত দূৰৰ পৰা আহিছে কিমান দূৰৰ পৰা অহা আছে খেলিবলৈ ইয়াত দূৰটো নকবি আৰু বহুত দূৰ কিমান খেলা হৈ গ'ল বহুতজনৰ লগত খেলিলোঁ বহুতৰ লগত আমাৰ অৱস্থা দেখিলে কি আছে বঢ়িয়া লাগিছে ন অৱস্থা ছোৱালীজনী পানী মাৰিলে যিহেতু ইমান লেতেৰা হ'ল ন গা নোধোৱাকৈ কেনেকৈ থাকোঁ সেইবাবে গাটো ধুই আৰম্ভ কৰি
এতিয়া মানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি নাপাহিব। পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।